শ্ৰী চিত্ৰা দাস মই ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী মোৰ কোড নম্বৰ হ'ল B20 আজি মই সুন্দৰৰ পূজাৰী ৰূপকৰজ্যোতি প্ৰসাদ আগৰলাদেৱৰ এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছো কবিতাৰ শিৰোনাম নতুন হে নতুন নমস্কাৰ যুগে যুগে আহতই দেখে দেখে হাহতই পুহাৰী বিদাৰী ফালি পুৰণি সংস্কাৰ হে নতুন নমস্কাৰ নতুন তেজেৰে কৰ পুৰণি পৃথিৱীখন আনি দিয়া ভৱিষ্যতৰ সেউজী ধুনীয়া বাৰে বাৰ হৃদয়ে হৃদয়ে ফুল যত কুঁহি পাত নতুন শিল্পীৰে চিৰ পূজাৰীৰ কথা কবি মৰ্ম বেদনা মোৰ লবি পণিপাত বিপ্লৱৰ মহাচক্ৰ ঘূৰে নতুন সৃষ্টিৰ অগ্নিবীজ দিশে দিশে উৰে নতুন পৃথিৱীখন উজলি উঠিছে দূৰে দূৰে পুৰণিয়ে লৈছে বিদায় বেজাৰেৰে শুভেৰে লুইতৰ পাৰৰ অগ্নিসুৰ প্ৰতিক্ৰিয়া সংঘাতৰ উলক জনাই নতুনৰ গানেই সুৰে জগত জগায় আলোকৰ যাত্ৰী দলে নৱতম চন্দ্ৰত অব্যৰ্থ খোজেৰে হুৱা নদ নদী পাৰ হৈ পৰ্বতো ভাঙি ছিঙি প্ৰগতিৰ প্ৰদীপ জ্বলাই আগবাঢ়ি যায় হে নতুন নমস্কাৰ ৰূপান্তৰেদি তোৰ সোণ পোহৰৰ বাট হেৰ বিশ্ববিজয়ীৰ উপকাৰ তোৰ অৰুণ হাঁহিৰ জুই কালে কালে ভুৱনে ভুৱনে পৰে কৰে নিখিলৰ জাতিষ্কাৰ তোৰ সুৰৰ বিজুলি বয় শিল্পীৰ তেজ হৈ হেৰু মৃত্যু সম সত্য তই হেৰু দুৰ্নিবাৰ সনাতন বন্ধু নমস্কাৰ বাৰে বাৰে কৰোঁ নমস্কাৰ ধন্যবাদ